everyone, welcome জনাইছো আমাৰ চেনেলৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে আশা কৰো সকলো ভালে আছে আমাৰো ভাল মোৰ আগৰ ব্লগ চাই গম পাইছে চাগে মই আছো গুৱাহাটীত আজি হৈছে হেখৰটো দিন গুৱাহাটীৰ আজি যাবগৈ লাগিব ঘৰলৈ মোৰ লগৰ কেজনী আছে আজি ভাইবাৰ টেষ্ট তাহাতি গল ৰাতিপুৱাই ওলাই মেলি ৰাতিপুৱাৰ পৰা ব্লগটো আৰম্ভ কৰিব নোৱাৰিলো শুই উঠা দেৰি হ'ল জানে আৰু ৰুমত থাকিলে অকমান দেৰিলৈকে হু হেবাবে ব্লগটো আৰম্ভ কৰিব নোৱাৰিলো ভাবিলো এতিয়া ব্লগটো আৰম্ভ কৰো কোটাসু কি কথা আপোনালোকক দেখুৱা হোৱাই নাই যিহেতু ভাবিলো আজি হেখৰ দিনাই কোটাসু কি কথা সকলোবিলাক আপোনালোকক দেখুৱাই দিও আৰু আজি ঘৰলৈ যাবগৈ লাগিব ট্ৰেইন আছে আমাৰ 8:45 টিকেট কাটি থোৱা আছে ইয়াৰ পৰা খুৰিহতৰ ৰুমৰ পৰা ওলাই দিম অকনমান লাহেকে হেতি আহি পাবহি এতিয়া ফোন কৰিছিলো হেতৰ হৈ গৈছে ভাইবাৰ টেষ্ট ইয়াৰ পৰা ওলাই দিম আমি অলপ লাহেকে তাৰ পিছত যাম দাদা ৰুমলৈ দাদা ৰুমৰ পৰা ট্ৰেইন ষ্টেচন যেহেতুকে বেছি দূৰ নহয় হেবাবে তাৰ ৰুমৰ পৰা যাম ৰাতি 8টাত আছে তাৰ ৰুমৰ পৰা 7টা মানত ওলাই দিলে হৈ যাব আৰু অকনমান কিবা কিবি বজাৰ কৰিবলৈ আছে বলে তাহাতৰো ফেন্সি থুমাম বজাৰ কৰিম তাৰ পিছত আৰু ঘৰ ৰাওনা হাই হাই মই ৰখি আছো কেনেকা হল কৈ দিয়া আকৌ ভাল হল কি হুদিলে কোৱা কোৱা কৈ হুদিলে দামটো হুদিলে তাৰ পিছত কো পাইছা হুদিলে তাৰ পিছত আৰু হুদিলে হাই ফৰেষ্টত কিমান পাইছা হুদিলে তাৰ পিছত আকৌ কেসলে ফৰেষ্ট গাৰ্ড মানে কি হুদিলে আইএফপিএফ ৰ ফুল মিনিং আৰু একো হুদিলে মই হাঁহি পিনি হবলি কৈ গুছি বাবা দস্ত মজা লাগিছে ৰে এখিলা আমাৰ আইগা কি কেনি গল আহি আছে ওয়া আগবহি যাও আগবহি নে আইকি ও হ'ব অকমান ঠাণ্ডা পানী খাই লগে যা যা ভাগিলা দিলা এফালে আমাৰ পাই গলি এগৰাকী এগৰাকী অহা নাই আকৌ এডোখৰতে বহি থাকোঁ আৰু মই ইমান ভাবি গৈছো হেল্ল' কি হ'ল কেনেকুৱা হ'ল বেলেগ আৰু দেই কোৱা তোমাক এতিয়া কি সুধিলে ভাইবাৰত প্ৰথমতে গুড মৰ্ণিং ক'লোঁ তাৰপিছত ব্ৰহ্মকুমাৰী মানে কি তুমি জানা নাই সুধিলে তাৰপিছত ৰাষ্ট্ৰপতিৰ নাম সুধিলে আৰু ৰাজ্যপালৰ নাম সুধিলে পাৰিলা গুড লাক চাকৰি ফিক্স ডেটটো দেখাই দিব আকৌ কি গৰমত একদম উতলি আহিছে এইফালে আমি আজি অন্তিম খাজ ভাত খাব এইফালে আমাৰ খুৰী হাই এটা দিয়ক এইফালে খুৰা হাই কৈ দিয়ক আমি দেখুৱাই নাই মানে অহা পাও আজি দেখাই দিছো এতিয়া অন্তিম খাজ ভাত খাই যাবলৈ লৈছো আৰু এতিয়া আমি ওলাই যাব লৈছো ইয়াৰ পৰা সব ৰেডি উবেৰ আহি আছে পাবহি এতিয়া আৰু পুৰা ৰেডি হৈ ললো ৰেডি পুৰা লা কিবা এটা দিছো লোৱা হ'ব একো নহয় চিপছ খাবা লোৱা আকৌ থেংক ইউ वेलकम यो एजेंसा सेन ने माइबल कलो एकदम गारे मुरे माइ लले আকৌ অকল মই দুবা মাইছে কোনো দেখো মাইলে বেছি বম হয় না মই দেখিব মন থাকলে নহয় আহিবা আৰু এপয়েন্টমেন্ট নিব হ'ব হ'ব কি কলা কি খালা গম নপাও আমি হৰ দুখ কৰে থাকিম আৰু 7 তাৰিখলৈকে ৰব ল মোবাইল ল বহুত বেয়া গুনাইছে মই বহুত বেয়া পাওঁ আমি যি খাইছো তাকে খুৱাইছো আৰু আমি গল গেছি কি ধামা নাই সেন মাইল আছে আকৌ গাৰু ওই নাই ঘমা क्या बोला तूने बाय 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 जाओ दे जाओगे दे खुरी जाओगे আকৌ আহিব দে ভাইটি পপ্পা না কৰি হেত লগ পাব 11 দেখে লগ পাব 6 দেখে লগ পাব 11 তই নাহিবি তই আগতীয়াকে আহিবি চাগে মই তে 10 তাৰিখ মানে উঠি দিব পায় 9 তাৰিখ মানে বেগে লৈ যা হলে থাকি দিয়া বাই বাই গালি বৈ দিয়া কুই বৈ দিয়া লাগিব দাদা ইফালে মামা গালি বৈ গ্লাস বন যা রে গমন যাব বলো পিন নাম্বাৰটো কও যাওবা গমন লগ পামে আনিব লাগে না পিন নাম্বাৰটো কৈ দিয়া 5571 বিজল জলিয়া গৈছে
ভিডিঅ' কৰি যাওঁ এইফালে দেখিছে আহোঁতে আহোঁতে পাই গ'লোহি শৰাইঘাট ব্ৰিজ খুৰীহঁতৰ ঘৰত কেইবাদিনো থকা হ'ল সেইবাবে খুৰী মানে অকলশৰে থাকে ন ইভাগে আমি থাকিলোহি সেইবাবে খুৰীও দুখ লাগিলে আমি গুচি অহা দেখি আমাৰো দুখ লাগিলে কেইবাদিনো থকা হ'ল যিহেতু আহিবতো লাগিবই ঘৰলৈ তথাপিও বহুত মিছ কৰিম আকৌ যদি কেতিয়াবা ভৱিষ্যতে ভাগ্যই মিলাই তেতিয়া আকৌ আহিম কিন্তু বেয়া লাগিছে আজি ঘৰলৈ যাম কাৰণে অ সুনীল দা হ্যাঁ দাদিয়া চব লগতে আৰু এবাৰ দেই পুৰা মানুহ ঢেৰ ট্ৰেইন আছে আমাৰ 8:45 মৰ্নিং ৰাতিপুৱাই চাহ খাব লৈছোঁ এতিয়া গাড়ী চাহ দুগৰ পেকেটটো খাইছে বা নিজেতো শেষ কৰি বাদাম লৈ লৈছে এইফালে চটপটি লৈ লৈছে গ্ৰীণ মটৰ লৈ লৈছে মানে পুৰা শুই আছে খাবলৈ আহিছে দেই মই বেগ কেইমান দেখা দিম এইবোৰ ৰাইজ দেই খাবলৈ আহিছে দেই আমাৰ পৰা লৈ খাইছে আকৌ গুড মৰ্ণিং ক্ৰেডিটটো দি দিছোঁ আকৌ নহয় দিয়া আকৌ আমাৰ পৰা খাবলৈ আহিছে না তুমি কৈ দিয়া সাক্ষাৎকাৰ এটা দিছে চোদালিৰ আধা খোৱা মই খালো আকৌ কাজু এখিনি আনিছিলো যে সেইবিলাকত মিলাই খাইছো আমাৰ কাজুখিনি নানি মেলি চৰি কাজু হেনো কাবেলি কাজু খাবা এইফালে গৈ আছো আৰু আমি ঘৰ পামগে বেছি সময় নাই শিৱসাগৰ ৱাও কিমান ভাল লাগিব এসপ্তাহ যোৱা নাই শিৱসাগৰ এসপ্তাহ ওপৰত শিৱসাগৰ আজি পামগে ভাল লাগে এতিয়া আহি ফাইনেলি শিমলুগুৰি পাই গ'লোহি আৰু অকণমান পিছত শিৱসাগৰ পুৰা ৰিলচ চিলচ বনাই আছে মানুহবোৰে আৰু এইফালে আমাৰ কিবা এটা হৈছে বোলে হাগিব লাগিছে আজি গ্ৰেড 1ৰ ৰিজাল্ট দিব বোলে সেইকাৰণে এটা হাগিব লাগিছে এক্সট্ৰাকৈ বহি আছে আকৌ 2 তাৰিখে গুৱাহাটী আহিব আকৌ 6 তাৰিখে ৰিজাল্ট দিব আকৌ 11 তাৰিখে এপইণ্টমেণ্ট লৈহে আৰু ঘৰলৈ যাব কোৱা কি হৈছিলে সেইদিনা ভাইবাৰৰ ৰিজাল্ট দিয়া দিনাখন ভাইবাৰ ৰিজাল্ট দিয়া দিনাখন মোৰ ৰিজাল্টটো এতিয়া আহিলে নাই মই মানে এনেকৈ ধৰি আছোঁ আৰু একদম টাইটকৈ মই ভয়ছে নাই পোৱা এনেকৈ ৰৈছোঁ তাৰ মই যেতিয়া ৰিজাল্টটো নাই পোৱা নহয় আৰু চাব লাগিছে মনটো তেনেকৈ মানে একদম মানে একদম কুকুৰা চোৱা বেমাৰ হ'লে এনেকুৱা হৈ যায় তাই তেনেকুৱা কৰি আছিলে মানে এতিয়া সেইটো গ্ৰেড 1ৰ ৰিজাল্ট দিয়া আজি এইটো গতি ফাইনেলি শিৱসাগৰ ষ্টেচন পাই গ'লোহি
Pada ভাল লাগিছে ও pada ভাল লাগিছে বলা 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 ইয়ো দেখো পাই গলোহি মোৰ হেৰি আঠুৱা বিকি আহি আৰু এদাই হৈছে আজি বেগটো খালী হ'ল এইখিনি অঁ ৰৈ দিওঁ ইয়াত বহো আকৌ কি হ'ল এইবিলাক গ্ৰেড 1 মানুহ পাৰ্টিটো আজি খাবলৈ যাম মই একদম নোব মানুহ আমাক ছুটি দিব হয় নি এইফালে পালেহে খাব অঁ আজি ভাতটো খোৱাবা এতিয়ালৈকে একো ৰিজাল্টে পোৱা নাই বুলি ভাত খাওঁ আহি পালাহি কেনেকুৱা অনুভৱ ভাত খাবলৈ পাওঁ সেইটো কিয় বোলো অনুভৱটোকে কৈ দিয়া শিৱসাগৰ পাই গুৱাহাটীখন এৰি আহি বহুত বেয়া লাগিছে কেলে আমি শিৱসাগৰতহে খাই লৈছোঁ বাই 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 ষ্টেচনৰ পৰা নামি আহিলোঁ এতিয়া পূৰা ভোক লাগিছে তাতে খাই অহা যিহেতু কিবা এটা খাই লওঁ ইয়াত ক'তো নৰখোঁ আৰু খাই মেলি চিধা ঘৰলৈ যাম ফাইনেলি এতিয়া টমটমত আহি আছোঁ ডিমৌৰ পৰা ঘৰলৈ বহুত দিনৰ মূৰত আহিছোঁ ঘৰলৈ কিবা এটা ভাল লাগি গৈছে ভাবিছোঁ ভিডিঅ'টো এডোখৰতে আজি সামৰি দিওঁ বেছি দীঘল নকৰোঁ বহুত দীঘল হৈ গৈছে যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেনেহ'লে আজিলৈ বাই বাই